সম্মানীয় ছাৰ বাইদেউসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে ইংটাবলৈ স্বাগতম জনাইছো। এটি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামিনেশ্যন সম্পৰ্কীয় এক্সামিনেশ্যন বাতিল কৰা হৈছে, পৰীক্ষা বাতিল কৰা হৈছে। গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা। ভিডিঅ'টো ডিটেইল আৰম্ভ কৰাৰ আগতে অনুৰোধ কৰিব বিচাৰিম, যদিহে এতিয়ালৈকে ইংটেপ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দি অল নটিফিকেশ্যন অন কৰি দিব, যাতে যিকোনো গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে পাই যায় আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে দেখা পাইছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বামুণী মৈদাম গুৱাহাটী 21 নটিছ এটা দিয়া হৈছে আৰু ইয়াত যদি তাৰিখটো আপোনালোকে দেখে তেতিয়াহ'লে দেখিব 17/5/2022। আপোনালোকে দেখা পাইছে নটিছটো এনেকৈ লিখা হৈছে নাম্বাৰ AHSEC/EXB/218/18/1920/269. It is for information of all the head of the institutions under AHSEC that the AHS first year examinations to be held with effect from 18th May 2022 to 21st May 2022 being conducted by Assam Higher Secondary Education Council are suspended until further order due to prevailing inclement weather and in view of damages being caused by the natural calamities in the state. Assam Higher Secondary Education Council অন্তৰ্গত যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকললৈ এই নটিছটো জাৰি কৰা হৈছে, প্ৰিন্সিপাললৈ নটিছটো জাৰি কৰা হৈছে আৰু কোৱা হৈছে যে ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 18 মে তাৰিখৰ পৰা 21 মে তাৰিখলৈ, ডেটটো খুব ভালকৈ মনত ৰাখিব। 18 মে তাৰিখৰ পৰা 21 মে তাৰিখলৈ যিখিনি পৰীক্ষা আছে সেই পৰীক্ষাসমূহ বাতিল কৰা হৈছে। মই আকৌ এবাৰ কৈছোঁ, 18 মে তাৰিখৰ পৰা 21 মে 2022 তাৰিখলৈ যিসমূহ পৰীক্ষা আছে এই কেইদিনৰ ভিতৰত এইকেইটা পৰীক্ষা বাতিল কৰা হৈছে আৰু বাতিল কৰাৰ কাৰণটো ইয়াত দৰ্শোৱা হৈছে যে অসমত যি প্ৰাকৃতিক দুৰ্যোগ আহিছে সেই দুৰ্যোগৰ ফলত এই পৰীক্ষাসমূহ বাতিল কৰা হৈছে আৰু এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে এইসমূহ পৰীক্ষা বাতিল কৰা হৈছে, অৰ্থাৎ 18 মে তাৰিখৰ পৰা 21 মে তাৰিখলৈকে। ইয়াৰ উপৰিও আৰু এটি সেন্টেন্স ইয়াত লিখা হৈছে, ফাৰ্দাৰ ইন কেছ অফ ডিমা হাছাও ডিষ্ট্ৰিক্ট অল দ্য এক্সামিনেশ্যনছ টু বি হেল্ড with effect from 18th May 2020 to 1st June 2022 are suspended until further order due to disruption of surface communication. ইয়াৰ উপৰিও ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কথা উল্লেখ কৰি কোৱা হৈছে যে ডিমা হাছাও ডিষ্ট্ৰিক্টত, ডিমা হাছাও জিলাত 18 মে তাৰিখৰ পৰা 1st জুন তাৰিখলৈকে যিসমূহ পৰীক্ষা আছে এই গোটেইখিনি পৰীক্ষা বাতিল কৰা হৈছে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। যদিহে উপকৃত হৈছে তেতিয়াহ'লে এটি লাইক কৰি দিব ভিডিঅ'টোত আৰু আপোনালোকৰ ফ্ৰেণ্ডছ সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।